আহক আজি বনাওঁ গাখীৰৰ সৈতে বেঙেনা। মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। মই 3টা ডাঙৰ পিঁয়াজ, 1 চামুচ গোটা জিৰা, 1 ইঞ্চি আদা, 15 ফুটা নহৰু, 2টা কেঁচা জলকীয়া আৰু 3টা শুকান জলকীয়াৰ একেলগে মিক্সিত পিচি এটা পেষ্ট বনাই ল'লোঁ। এতিয়া 2টা ডাঙৰ বিলাহীও বেলেগ কৰি লৈ এইদৰে মিক্সাৰত এটা পিউৰি বনাই ল'লোঁ। এতিয়া 2টা বেঙেনাৰ মই 8ডোখৰ কৰি ল'লোঁ। লৈ পেলাই ইয়াতে অলপ তেল দি দিছোঁ, 1 চামুচ হালধি আৰু জোখ অনুপাতে অলপ নিমখ দি পেলাই এইখিনি এতিয়া ভালদৰে মেৰিনেট কৰি ল'ম। এতিয়া এখন পেনত তেল গৰম কৰি ইয়াতে এতিয়া বেঙেনা কেইডোখৰ দি পেলাই ভাজি ল'ম কম জুইতে। কম জুইতে 5 মিনিটমান ভজা হোৱাৰ পিছত এতিয়া এই বেঙেনা কেইডোখৰ মই লুটিয়াই দিছোঁ। লুটিয়াই দি পেলাই আকৌ আনটো ছাইড মই ভাজি ল'ম। মোৰ বেঙেনাখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি মই এখন প্লেটত কাঢ়ি ৰাখিম। এতিয়া এটা তেজপাত, 2টা ইলাইচি, 5টা লং, আধা ইঞ্চি 3ডোখৰ ডালচেনি এতিয়া মই বেঙেনা ভজা তেলতে দি দিছোঁ। লগতে বনাই ৰখা পিঁয়াজ জলকীয়াৰ পেষ্টটো দিলোঁ আৰু আধা চামুচ চেনি দি দিম ইয়াতে। দি পেলাই কম জুইতে এইখিনি মই 10 মিনিটৰ কাৰণে ভাজিম। এইখিনি 10 মিনিট হৈ গ'ল ভজা, মাজে মাজে লৰাই আছিলোঁ। এতিয়া ইয়াতে দি দিম মই বনাই থোৱা বিলাহীৰ পিউৰিখিনি। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈ ইয়াতে মই দিম আধা চামুচ হালধি পাউডাৰ, সোৱাদ অনুপাতে নিমখ, 1 চামুচ ধনিয়া গুড়া, আধা চামুচ মিট মছলা, আধা চামুচ কিচেন কিং মছলা আৰু 1 চামুচ ৰেড চিলি পাউডাৰ। এতিয়া এই সকলোখিনি মই ভালদৰে মিক্স কৰি পেলাই এইখিনি আকৌ মই 10 মিনিটৰ কাৰণে কম জুইতে ভাজিম। ইয়াত কম জুইতে 10 মিনিট ভজা হৈ গ'ল। এই তেলখিনি ওপৰলৈ আহি গৈছে। এতিয়া ইয়াতে মই দি দিম 1 কাপ গাখীৰ। এতিয়া এই গাখীৰখিনি দি পেলাই মই এইখিনি আকৌ কম জুইতে 5 মিনিটৰ কাৰণে উতলাই আহিবলৈ দিম। 5 মিনিটৰ পিছতেই ইয়াতে মই ভাজি ৰখা বেঙেনা কেইডোখৰ দি দিলোঁ। এতিয়া এইখিনি সমান কৰি মিলাই ল'লোঁ। এতিয়া ইয়াতে মই অলপমান কচুৰি মেথি পাত দি দিছোঁ। দি পেলাই এতিয়া আকৌ কম জুইতে মই 5 মিনিটৰ কাৰণে এইখিনি সিজাম। 5 মিনিট সিজাৰ পিছত এতিয়া মই লাহে কৰি বেঙেনা কেইডোখৰ আনটো ফালে আকৌ লুটিয়াই দিম। এইটো মন কৰিব যাতে ভাগি নাযায় বেঙেনাখিনি। লুটিয়াই দিয়াৰ পিছত এইখিনি আকৌ মই 5 মিনিটৰ কাৰণে কম জুইতে সিজাম। এয়া মোৰ গাখীৰ দি বনোৱা বেঙেনাৰ গ্ৰেভি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি গেছটো বন্ধ কৰি দিম। এইদৰে আপোনালোকে ঘৰত বনাই খাই চাওক, এইটো খুবেই ভাল লাগে খাই। মোক জনাব কমেণ্ট বক্সত কেনেকুৱা পালে। পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।